এইখিনি লৈছোঁ পালেং শাক মই ভালকৈ ধুই বাছি লৈছোঁ আৰু এইখিনি মই এতিয়া উতলা গৰম পানীত 3 মিনিটমানৰ কাৰণে ৰাখি থৈ দিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মই পল্লৱী, মোৰ চেনেল পল্লৱী অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া পালেং শাকখিনি মই গৰম পানীত 3 মিনিটমান ৰাখিছোঁ আৰু এখন চালনীত উঠাই থৈ দিম। এতিয়া পালেং শাকখিনি ঠাণ্ডা হোৱাত মই পেষ্ট বনাই ল'ম আৰু ইয়াৰ লগত দিম আদা নহৰু। যদি জলকীয়া ভাল পায় বা জলকীয়া খায় জলকীয়া দিব। এয়া পেষ্ট হৈ গ'ল। এতিয়া মই বাটি এটাত উলিয়াই ল'ম আৰু ইয়াতে মই লৈছোঁ 2 কাপ আটা। যদি আপোনালোকে ময়দা খায় ময়দা ল'ব। মই আটা লৈছোঁ। সোৱাদ অনুসৰি নিমখ ল'ব আৰু ভালকৈ এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। অলপ পানী লাগিব আৰু মই কুহুমীয়া পানী লৈছোঁ। কুহুমীয়া পানীৰে ভালকৈ সানি ল'ম। এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই হাতত অকণমান ৰিফাইন তেল লৈছোঁ। তেল লৈ মই ডোখিনিৰ ওপৰত সানি দিম আৰু 5 মিনিটমানৰ কাৰণে ৰেষ্ট দিম। এই ডোটোৰে আপোনালোকে পালক পুৰি বনাব পাৰে, পালক পৰাঠা বনাব পাৰে, যিকোনো বনাব পাৰে। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে শাক নাখায় তেওঁলোকক এনেকৈ বনাই খুৱাব পাৰে। আৰু মই আজি বনাম ইয়াৰে মাল্টি লেয়াৰ পুৰি। আৰু এইটো হৈছে নৰ্মেল আটাৰ ডো আৰু এইটো হৈছে পালেং শাকেৰে বনোৱা ডোটো। আৰু চাই থাকক মই এতিয়া কেনেকৈ মাল্টি লেয়াৰ পুৰি বনাওঁ। যিবিলাক ল'ৰা ছোৱালীয়ে শাক খাব নিবিচাৰে তেওঁলোকক এনেকৈ বনাই খুৱাব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, আপোনাৰ ফেমিলি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সময়ত পাই থাকিব। আৰু ফ্ৰেণ্ডছ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক এই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই নৰ্মেল আটা আৰু পালেং শাকেৰে মিক্স কৰা আটাখিনি মই দুয়োখন বেলেগ বেলেগকৈ বেলি ল'লোঁ। এতিয়া দুয়োখন মই এনেকৈ লগাই দিম। এয়া মই যি ধৰণে দেখুৱাইছোঁ আপোনালোকক তেনেকৈ কৰিব। এতিয়া লাহে লাহে এনেকৈ পকাই দিম। এনেকৈ লাহে লাহে ৰোল বনাই নিম। এয়া দেখিছেনে এনেকুৱা হৈ গ'ল। অলপ হাতেৰে এনেকৈ দিব। মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে তেনেকৈ কৰি যাব। এতিয়া এখন চুৰিৰে কাটি যাম। মই যেনেকৈ কাটিছোঁ তেনেকৈ কাটিব। মই যেনেকুৱা ধৰণে কাটিছোঁ লাহে লাহে ঠিক তেনেকুৱাকৈ কাটি যাব, নহ'লে যিটো আমি ডিজাইন বনাব খুজিছোঁ সেই ডিজাইনটো নহ'ব। এয়া মই যেনেকৈ চুৰিখনেৰে লাহে লাহে কাটিছোঁ ঠিক তেনেকৈ কাটিব। মই যেনেকৈ দেখুৱাইছোঁ লাহে লাহে কাটিব, নহ'লে এবাৰতে কাটিলে শ্বেপটো নাহিব। এইটো মই লাহে লাহে কাটা এইটো শ্বেপ, আৰু এবাৰতে কাটিলে শ্বেপটো কেনেকৈ হয় দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছেনে? যিটো আমি পুৰি বনাব গৈ আছোঁ সেই পুৰিটো এনেকুৱাকৈ কাটিলে নহ'ব, তো লাহে লাহে কাটিব লাগিব। এয়া দেখিছেনে? এনেকৈ এনেকৈ আমি মিলাই দিব লাগিব। এনেকৈ এনেকৈ মিলাই দিব। এনেকৈ দিব। মই যি ধৰণে দেখুৱাইছোঁ আপোনালোকক তেনেকুৱাকৈ দিব। গোটেইখিনি একেলগে এনেকৈ কৰি যাম। এয়া দেখিছেনে? দেখিবলৈ ধুনীয়া লাগিছেনে? গোটেইখিনি এনেকৈ লাড্ডু বনাই যাম। এতিয়া বেলি লওঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব
আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সময়ত পাই থাকিব। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে। সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। এনেকৈ বনাই দিব। এনেকৈ বনাই দিলে সিহঁতে খাই খুব ভাল পায়। আৰু অকল যে পালেং শাকৰে বনাব পাৰে এনেকুৱা নহয়, যিকোনো শাকেৰে আপোনালোকে বনাই খুৱাব পাৰে। কিছুমান শাকৰ লগত আপোনালোকে আলু আৰু ধনিয়া দিব পাৰে। দেখিবলৈ বেছি ভাল কৰিবলৈ আপোনালোকে আটা নিদি ময়দাৰে কৰিব, তেতিয়া দেখিবলৈ বহুত বেছি ভাল লাগে। এয়া আমাৰ ৰেডি হৈ গ'ল। ময়দা হ'লে দেখিবলৈ কালাৰটো বেছি ডাৰ্ক হ'ল হয়, কিন্তু আটা দিয়াৰ কাৰণে এনেকুৱা হৈছে। এনেকৈ সৰু ল'ৰা ছোৱালীক বনাই খুৱাব, সিহঁতে খুব ভাল পাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক সকলোকে বহুত বহুত ধন্যবাদ।